হেল্ল' কাৰ্ডম নমস্কাৰ সকলোকে আজি ভেকচিন দিবলৈ ওলাইছোঁ ব্ৰইলাৰ মুৰ্গীবোৰৰ ভেকচিন আচলতে যেতিয়া মুৰ্গী পোৱালিবোৰ 12 দিনৰ হয় সেইদিনাখনে আহি গৈছিল আবেলি সময়ত কিন্তু কিছুমান প্ৰব্লেম হোৱাৰ কাৰণে যেহেতু আবেলি আনি দিছিলে গতিকে প্ৰব্লেমৰ কাৰণে আমি সেইদিনা দিব নোৱাৰিলোঁ সো ভেকচিনবোৰ আমি ফ্ৰিজত ঠাণ্ডা হৈ থাকক যাতে তাৰ বাবে ৰাখিলোঁ আৰু ভেকচিনবোৰ সদায় ঠাণ্ডা সময়তে দিব লাগে ধৰি লওক ৰাতিপুৱা দিব পাৰি আৰু আবেলি সময়ত দিব পাৰি ঠাণ্ডাকৈ ভেকচিনবোৰ যেতিয়া গৰম হৈ যায় মানে ভেকচিনৰ বটলত কিছুমান জীৱবোৰ থাকে সেইবোৰ ঠাণ্ডাতহে জীয়াই থাকে আৰু গৰম হৈ গ'লে সেইবোৰ মৰি যায় সিহঁতৰ মানে কামবোৰ সেই হিচাপে কাম নিদিয়ে সেইকাৰণে আমি সেইবোৰ ফ্ৰিজত ৰাখি দিছিলোঁ পিছদিনা ৰাতিপুৱা সেইবোৰ ফ্ৰিজৰ পৰা উলিয়াই তেনেকৈ বৰফ ঢালি কৰি লৈ ভেকচিন দিব লাগিছে আৰু ভেকচিন দিয়া মিক্স কৰিব লাগিব প্ৰথমে কেনেকৈ মিক্স কৰে এইটো বগা বটল যিটো আপোনালোকে দেখিছে বগা বটলটোৰ পৰা পানীবোৰ আমি এনেকৈ ইনজেকশ্যনৰ সহায়ত লৈ সৰু ভেকচিনৰ বটলবোৰত অলপ অলপকৈ ঢালি তেনেকৈ আমি মিক্স কৰি ল'ম মিক্স কৰা হৈ গৈছে গতিকে এতিয়া এই বটলটোৰ পৰা পানীখিনি আকৌ সেই ডাঙৰ বগা বটলটো যিটো তালৈ কঢ়িয়াই লৈ ডাঙৰ অলপ যিহেতু সৰহ লাগিব ইমান কম হ'লেতো নহ'ব গতিকে আমি মিক্স কৰিবলৈ কাৰণেহে তাৰ পৰা পানী ইয়াতে সৰু বটলটোত ভৰাইছিলোঁ ভেকচিনৰ বটলটোত এতিয়া মিক্স কৰা হৈ গৈছে গতিকে ইয়াৰ পৰা আকৌ গোটেই ঔষধখিনি কঢ়িয়াম এই ডাঙৰ বগা বটলটোলৈ কঢ়িয়াই যেতিয়া হৈ যাব তেতিয়া আমি কিছুমান সৰু সৰু আই ড্ৰপাৰ যেনেকুৱা সেই ড্ৰপাৰবিলাকলৈ ঔষধবোৰ দিম ভৰাম আৰু ভৰাই লৈ সেই ড্ৰপাৰবোৰৰ পৰাহে ব্ৰইলাৰ মুৰ্গী এটা এটাকৈ ধৰি সিহঁতৰ চকুত এটোপালকৈ পৰাকৈ ভেকচিন দিম এনেদৰে এই বটলটোৰ পৰা ঔষধ ভৰোৱা হৈ গ'ল এতিয়া ভৰাই লৈ পেলাই এটা এটাকৈ ব্ৰইলাৰ মুৰ্গী ধৰি এনেদৰে এটোপালকৈ ড্ৰপাৰৰ সহায়ত সিহঁতক ভেকচিন আমি এপ্লাই কৰিম ভেকচিন দিয়া হৈ গৈছে এতিয়া এয়া হ'ল আমাৰ ৰাতিৰ মেনেজমেণ্ট ৰাতি এনেদৰে সিহঁতক চাবলৈ আহিব লাগে মাজে মাজে অলপমান জগাই দিব লাগে নহ'লে ব্ৰইলাৰ মুৰ্গীবোৰ শুই থাকে এলেহুৱা হয় যিহেতু গতিকে সিহঁতক মাজে মাজে আহি সিহঁতক ডিষ্টাৰ্ব দিব লাগে আৰু তেতিয়া সিহঁতে দানা পানী খায় আৰু ৰাতি লাইট পোহৰ থাকিব লাগে যিহেতু নহ'লে আন্ধাৰ হ'লে সিহঁতে দানা পানী নাখায় আৰু থোপা খাই থাকে আৰু থোপা খাই থাকিলে বেছিকৈ মানে মৰ্টেলিটি চান্সটো অলপ বেছি থাকে মৰ্টেলিটি বেছি হৈ যায় আৰু সেয়াই কাৰেণ্ট যদি নাথাকিলে মানে অলপমান প্ৰব্লেম হয় বাকী কাৰেণ্ট থাকিলেতো একো প্ৰব্লেম নাই এতিয়া এনেদৰে দেখিছে আমি লাইট ফিটিং কৰি ৰাখিছোঁ আৰু পোহৰ হৈ আছে দানা পানী এভেইলেবল দিব লাগে ৰাতিহে যিহেতু ভালকৈ